Hello everyone, মই ভাগ্যশ্ৰী আৰু মোৰ চেনেললৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মোৰ চেনেলত মই দেখুৱাব লৈছো আপোনালোকক ৰেচিপি হাঁহৰ লগত তিল সো চাই দেখিব সকলোৱে মই কেনেকৈ বনাও কি কৰোঁ বলক ভিডিওটো আৰম্ভ কৰোঁ অকমান তেল দি লৈছো তাতে মই তেজপাত দি লৈছো কেটিমান আৰু কাটিবা পিয়াজ আছিলে পিয়াজ কেটা মই তেলত দি দিছো আৰু পিয়াজখিনি খুব ধুনীয়াকৈ লৰাই থাকিম ৰঙচুৱা হোৱালৈকে যেতিয়া অকণমান ৰঙা পৰিব তাৰপিছত মই মাংসখিনি দি দিম চাই থাকক দেই ভিডিঅ'টো এতিয়া মাংসখিনি দি দিলোঁ যিহেতুকে পিঁয়াজখিনি খুব ধুনীয়াকৈ ভজা হৈ গৈছে মাংসখিনি খুব ধুনীয়াকৈ ভাজিম যেতিয়ালৈকে অকণমান কালাৰটো নুঠে যেতিয়া ভাজা হ'ব তাৰপিছত দিম কোমোৰা আৰু আলু চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া ধুনীয়াকৈ মাংস হৈ গ'ল এতিয়া পানী আৰু অকণমান তিল মিক্স কৰি পেলাই উতলিবলৈ দিম তাৰপিছত বেছি টাইম নালাগে আৰু হৈয়ে যাব বন্ধুসকল কেনেকুৱা লাগিল মোৰ ৰেচিপিটো চাই জনাব কমেণ্ট বক্সত আৰু মই আগলৈও এনেকুৱা ৰেচিপি বনাই আপোনালোকক দেখুৱাই থাকিম আৰু ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই এতিয়া মই খাওঁ দেই